নমস্কাৰ প্ৰিয় শ্ৰোতা। কিছু মন ভাল লগা কথা, ছুপাৰহিট ছং আৰু তথ্য সমৃদ্ধ কথাৰে সৈতে অনুষ্ঠান সজাই ষ্টুডিঅ'ৰ মজিয়াত এয়া মই টুইংকল আৰু আপুনি শুনি আছে অনলাইন ৰেডিঅ' মাজুলী। প্ৰিয় শ্ৰোতা, অনলাইন ৰেডিঅ' মাজুলীৰ বিশেষ অনুষ্ঠান হেল্ল' মাজুলীলৈ বাৰ্তা প্ৰেৰণ কৰিছে হোজাই জিলাৰ পৰা মান্য বৰাই। তেওঁ লিখিছে নমোফোবিয়াৰ বিষয়ে। প্ৰিয় শ্ৰোতা, এতিয়া আপোনাৰ মনত হয়তো এটি প্ৰশ্ন আহিছে যে নমোফোবিয়া কি হয়, নহয় জানো? তেনে শুনক, এক কথাত ক'বলৈ গ'লে নমোফোবিয়া হৈছে স্মাৰ্টফোন এডিকশ্যন, অৰ্থাৎ যেতিয়া স্মাৰ্টফোন অবিহনে আপোনাৰ একো ভাল নলগা হয়, দিনটোৰ বেছিখিনি সময় আপুনি স্মাৰ্টফোনটোৰ সৈতে ব্যয় কৰে, তেতিয়া জানিব আপুনিও এই বেমাৰত আক্ৰান্ত। প্ৰিয় শ্ৰোতা, এই নমোফোবিয়াৰ লক্ষণসমূহ কি এই সম্পৰ্কে জানিবলৈও আপোনাৰ নিশ্চয়কৈ মন গৈছে, নহয় জানো? ইয়াৰ লক্ষণসমূহ হ'ল কামৰ মাজতো মোবাইল ফোন ব্যৱহাৰ কৰা, যাৰ কাৰণে আপোনাৰ বেছিভাগ কাম অসমাপ্ত হৈ থাকে। মোবাইল চাৰ্জ নাথাকিলে, কিবা কাৰণত মোবাইলটো বেয়া হৈ গ'লে আপোনাৰ মনটো উদাস হৈ পৰে। কোনোবাই আপোনাক মোবাইল ফোন ব্যৱহাৰ নকৰিবলৈ ক'লে তেওঁৰ কথাত গুৰুত্ব নিদিয়া, তেওঁৰ লগত খং কৰা অথবা তেওঁৰ সংগ এৰাই চলা। পৰিয়ালৰ লোক, বছ অথবা জ্যেষ্ঠজনৰ পৰা ফোনটো লুকুৱাই ৰখাৰ চেষ্টা কৰা। বাস্তৱ জীৱনত বন্ধু-বান্ধৱক কমকৈ গুৰুত্ব দিয়া। কাৰোবাৰ লগত কথা পাতোঁতে, ৰান্ধি থাকোঁতে, কিতাপ পঢ়ি থাকোঁতে মোবাইল ব্যৱহাৰ কৰি থকা। মোবাইলটো যেতিয়া হাতত থাকে তেতিয়া ভোক নলগা, কোনোবাই মাতিলে সঁহাৰি নিদিয়া, এইবোৰ হৈছে নমোফোবিয়াৰ লক্ষণ। প্ৰিয় শ্ৰোতা, দৰাচলতে স্মাৰ্টফোনে আমাক বহু পৰিমাণে আনস্মাৰ্ট আৰু এলেহুৱা কৰি আছে। আমি যেন লাহে লাহে যন্ত্ৰ হৈ পৰিছোঁ। বৰ্তমান পৃথিৱীৰ 60%তকৈ অধিক লোক এই ৰোগত আক্ৰান্ত। বৰ্তমান দেখা যায় যে 5 বছৰৰ তলৰ বহুতো শিশু এই ৰোগত ভুগি আছে। আগৰ দিনত কেঁচুৱাই কান্দিলে নিচুকনি গীত অথবা কাহিনী শুনোৱা হৈছিল, কিন্তু আজিকালি তেনে কৰা নহয়। মোবাইলটো হাতত দি দিলেই শান্ত হৈ যায়। কিন্তু আকৌ যেতিয়া কেঁচুৱাৰ হাতৰ পৰা মোবাইল ফোনটো লৈ লোৱা যায়, তেতিয়া আকৌ কান্দিবলৈ ধৰে। এয়া হৈছে এক লক্ষণ। প্ৰিয় শ্ৰোতা, মোবাইল ফোন আমাৰ উপকাৰৰ কাৰণে, কিন্তু দেখা যায় যে ইয়ে আমাক বহু পৰিমাণে ক্ষতিও কৰি আছে। এয়া এক সঁচাকৈ চিন্তনীয় বিষয় হয়। গতিকে এই বেমাৰৰ প্ৰতিকাৰ স্বৰূপে কেইটামান পৰামৰ্শ হ'ল, আপুনি কমকৈ মোবাইল ফোন ব্যৱহাৰ কৰক। এয়া হয়তো এদিনতে সম্ভৱ নহয়, কিন্তু দৃঢ় সংকল্প গ্ৰহণ কৰক আৰু সপ্তাহত 1 ঘণ্টাকৈ মোবাইল নোহোৱাকৈ চলিবলৈ চেষ্টা কৰক। আপুনি অন কৰি ৰখা কিছুমান অপ্ৰয়োজনীয় অথবা কম প্ৰয়োজনীয় ন'টিফিকেশ্যনসমূহ অফ কৰি দিয়ক। ন'টিফিকেশ্যনবিলাকে আমাৰ মূৰত ক্ৰিয়া কৰে, যাৰ বাবে আমি তৎক্ষণাত মোবাইলটো হাতত উঠাই লওঁ। পৰিয়ালক সময় দিয়ক, বন্ধু-বান্ধৱৰ লগত ফুৰিবলৈ যাওক, কথা পাতক। অৱশ্যে এইখিনি কৰোঁতে মোবাইলটো আঁতৰাই ৰাখিব। কিতাপৰ সৈতে সময় অতিবাহিত কৰিবলৈ চেষ্টা কৰকচোন। ভাল ভাল কিতাপ পঢ়ক। সকলো বস্তু জানিবলৈ কেৱল মোবাইলটোৱে হাতত তুলি নল'ব। আপোনাৰ প্ৰিয় তথা নিজৰ কামবোৰ কৰক। কাম কৰাৰ সময়ত মোবাইলটো নিৰ্দিষ্ট এটা দূৰত্বত ৰাখিব। এনেকুৱা ধৰণৰ বহুতো উপায় আছে, কিন্তু আটাইতকৈ বেছি কাৰ্যকৰী এইবোৰ। আপুনি এইসমূহ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে যদিহে আপুনি অনুমান কৰিছে যে আপুনি এই ৰোগত আক্ৰান্ত বুলি। প্ৰিয় শ্ৰোতা, হোজাই জিলাৰ পৰা মান্য বৰাই প্ৰেৰণ কৰা এই বাৰ্তাটিৰ শেষত তেওঁ লিখিছে, যতদূৰ সম্ভৱ অফলাইন জীৱন যাপন কৰিবলৈ চেষ্টা কৰক। জীৱনৰ কিছু সুকীয়া আমেজ উপলব্ধি কৰিব পাৰিব। বিশেষকৈ শিশুসকলৰ হাতত মোবাইল ফোনটো তুলি নিদিব। সিহঁতৰ ল'ৰালি কাঢ়ি লয় স্মাৰ্টফোনে। শিশুসকলক লগৰবোৰৰ লগত খেলিব দিয়ক, সাধুকথাৰ কিতাপ হাতত তুলি দিয়ক। ধন্যবাদ মান্য বৰা, তুমি ইমান এটা সুন্দৰ বিষয় আমালৈ প্ৰেৰণ কৰিলা। আশা কৰোঁ আমাৰ শ্ৰোতাসকলো ইয়াৰ পৰা নিশ্চিতভাৱে উপকৃত হ'ব। প্ৰিয় শ্ৰোতা, যিহেতু সময় ইংগিত দিছে অনুষ্ঠান সামৰাৰ, গতিকে মই টুইংকলে বিদায় লৈছোঁ আৰু শুনি থাকিবলৈ নাপাহৰিব অনলাইন ৰেডিঅ' মাজুলী, সপোন প্ৰিয়াসীৰ এক অনন্য যাত্ৰা। নমস্কাৰ।